নমস্কাৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত আৰু এতিয়াৰ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা সেউজীয়া সুন্দৰ নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ ইতিহাস সংক্ৰান্তীয় তথ্য সম্বলিত এই বিশেষ তথ্যচিত্ৰখনলৈ মই মৃণাল কুমাৰ নাথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ আৰু এয়া কামাখ্যা মন্দিৰৰ মূল চৌহদ। নিতৌ হেজাৰ হেজাৰ তীৰ্থযাত্ৰীয়ে নিজৰ মনৰ বাঞ্ছা পূৰ্ণ কৰাৰ বাবে দেৱী মাৰ আশীষ বিচাৰি জীয়াই থকাৰ সংগ্ৰামখনত জয়ী হ'বৰ বাবে সাহস বিচাৰি সুখ শান্তি আৰু আনন্দ প্ৰাপ্তিৰে সুন্দৰকৈ জীয়াই থকাৰ প্ৰেৰণা বিচাৰি কামাখ্যা মাৰ দৰ্শন কৰিবলৈ আহে। প্ৰতি বছৰে আহাৰ মাহৰ আমতিৰ সময়ত কামাখ্যা ধামত অনুষ্ঠিত হৈ আহিছে অম্বুবাচী মেলা, য'ত কেৱল ভাৰতবৰ্ষৰে নহয় সমগ্ৰ পৃথিৱীৰ হিন্দুত্ববাদী সাধু সন্ন্যাসীসকল সমবেত হয়। লগতে লক্ষ লক্ষ সাধাৰণ জনতায়ো ভিৰ কৰেহি কামাখ্যা ধামত। লোকবিশ্বাস অনুসৰি এই সময়খিনিত মা কামাখ্যা ঋতুমতী হয়, যাৰ বাবে সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়। মাৰ ৰজোনিবৃত্তিৰ পিছত বিধিগত প্ৰথাৰে মাক স্নান আদি কৰাই পুনৰ সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হয়। কামাখ্যা মন্দিৰৰ দেৱালসমূহত বিভিন্ন দেৱ দেৱীৰ খোদিত মূৰ্তি দেখা যায় যদিও কামাখ্যা মন্দিৰৰ মূল উপাসনাস্থলী গৰ্ভগৃহত নাই কোনো কামাখ্যা মাৰ প্ৰচলিত ধ্যান ধাৰণাৰ মূৰ্তি। তাৰ পৰিৱৰ্তে আছে সম্পূৰ্ণ প্ৰাকৃতিকভাৱে গঠিত মনুষ্যজনী আকৃতিৰ এক বিশেষ শিলাখণ্ড, যাৰ কেন্দ্ৰস্থলত থকা গৰ্ত বছৰৰ প্ৰতিটো ক্ষণেই ভূগৰ্ভস্থ বোৱতী পানীয়ে ভৰাই ৰাখে। ঠিক কেতিয়াৰ পৰা এই শিলাখণ্ড কেন্দ্ৰ কৰি মানুহে পূজা অৰ্চনা আৰম্ভ কৰিলে তাৰ কোনো প্ৰমাণিত তথ্য ইতিহাসে ঢুকি পোৱা নাই যদিও প্ৰচলিত আধ্যাত্মিক সাহিত্যই আমাক উভতাই লৈ যায় দেৱ দেৱীৰ সময়ৰ সেই সুন্দৰ মুহূৰ্তবোৰলৈ। প্ৰাচুৰ্যশালী ৰজা দক্ষৰ সুন্দৰী যি ৰাজকুমাৰী সতী পুনৰ্জন্ম সংক্ৰান্তীয় এক দৈবিক পৰিকল্পনাৰ অংশ হিচাপে ৰাজকুমাৰী সতীৰ মন আকৰ্ষিত হয় দেৱাদিদেৱ মহাদেৱৰ প্ৰতি। কঠিন তপস্যাৰ অন্তত দেৱাদিদেৱ মহাদেৱৰ মনো আকৰ্ষিত কৰিবলৈ সক্ষম হয় ৰাজকুমাৰী সতী। কিন্তু ঘৰ সংসাৰ সম্পদ বৈভৱৰ প্ৰতি উদাসীন আভিজাত্যহীন প্ৰাচুৰ্যতাহীন মহাদেৱৰ হাতত নিজৰ সুন্দৰী জীক বিয়া দিবলৈ স্বাভাৱিকতে অমান্তি হৈ ৰজা দক্ষ। তথাপিও জীয়েক সতীৰ আকুৰ গোজালিৰ ওচৰত সেও মানি এই বিয়া পাতি দিয়ে যদিও জীয়েক জোৱাইকৰ লগত সম্পৰ্ক প্ৰায় ছেদ কৰি দিয়ে। বহু বছৰ পিছত ৰজা দক্ষই আয়োজন কৰে এক বিশাল যজ্ঞৰ। সম্পূৰ্ণ আভিজাত্য প্ৰদৰ্শনেৰে সমসাময়িক সকলো ৰজা আৰু দেৱ দেৱীকে এই যজ্ঞলৈ নিমন্ত্ৰণ কৰে যদিও জীয়েক সতী আৰু জোৱাইকক এই যজ্ঞলৈ নিমন্ত্ৰণ কৰাৰ পৰা ইচ্ছাকৃতভাৱে বিৰত থাকে ৰজা দক্ষ। তথাপিও নিজ পিতৃৰ যজ্ঞ বুলি এই যজ্ঞত উপস্থিত হয়হি জীয়েক সতী। কিন্তু পিতৃয়ে সকলো সম্ভ্ৰান্ত অতিথিৰ সন্মুখতে জীয়েক সতীক চূড়ান্তভাৱে অপমান কৰাত জীয়েক সতীয়ে তাৎক্ষণিকভাৱে সেই যজ্ঞৰ হোমাগ্নিতেই নিজ দেহ ত্যাগ কৰে। সেই কথাত দেৱাদিদেৱ মহাদেৱ ক্ৰোধত জ্বলি পকি উঠে আৰু দক্ষৰ যজ্ঞ এক ধ্বংসস্তূপত পৰিণত হয়। ইতিমধ্যে পত্নী সতীৰ প্ৰেমত প্ৰায় বেলীন হৈ যোৱা দেৱাদিদেৱ মহাদেৱে সতীৰ দেহ ত্যাগ সহ্য কৰিব নোৱাৰি পত্নীৰ মৃতদেহ কান্ধত লৈ লক্ষ্যবিহীনভাৱে ভ্ৰমি ফুৰিব ধৰিলে। দেৱাদিদেৱৰ মন পত্নী সতীৰ মৃতদেহৰ পৰা আঁতৰাই আনি পুনৰ সৃষ্টিকৰ্মত নিমজ্জিত কৰিব পৰা কৰিবলৈ তেওঁ গম নোপোৱাকৈ ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰেৰে সতীৰ মৃতদেহটো
টুকুৰা টুকুৰ হৈ কাটিব ধৰিলে। ভগৱান বিষ্ণুৰ এই কাৰ্যৰ দ্বাৰা য'তেই দেৱী সতীৰ শৰীৰৰ কোনো অংগ পৰিছিল, সেই সকলোবোৰ ঠাইতেই গঢ় লৈ উঠিছিল একোখনিকৈ তীৰ্থস্থান, যাক কোৱা হয় শক্তিপীঠ বুলি। নীলাচল পাহাৰৰ বুকুত দেৱী সতীৰ যোনি ভাগ পৰাৰ বাবে ইয়াতো গঢ় লৈ উঠিছিল এখনি শক্তিপীঠ, আৰু সেয়াই আমাৰ কামাখ্যা ধাম। বিশ্বাস অনুযায়ী কামাখ্যা মন্দিৰৰ গৰ্ভগৃহত থকা মনুষ্য যোনি আকৃতিৰ শিলাখণ্ড ভাগ তেতিয়াই গঢ় লৈ উঠিছিল, আৰু স্বয়ং মহাদেৱৰ নিৰ্দেশত দেৱ নিৰ্মাতা বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল কামাখ্যা মন্দিৰ। পৰৱৰ্তী সময়ত সংযোজিত লোককথা অনুযায়ী মনুষ্য যোনি আকৃতিৰ এই শিলাখণ্ডৰ পৰা আৱিৰ্ভাৱ হয় দেৱলীপ দেৱী মা কামাখ্যা, যাক বিয়া কৰাবৰ ইচ্ছা কৰি দেৱীয়ে বান্ধি দিয়া চৰ্ত পূৰাবলৈ সেই সময়ৰে কামৰূপ ৰাজ্যৰ ৰজা নৰকাসুৰে এই নীলাচল পাহাৰৰ নামনিৰ পৰা মা কামাখ্যাৰ মন্দিৰলৈ শিলৰ খটখটি সম্বলিত এই পথটি মাত্ৰ এৰাতিৰ ভিতৰত নিৰ্মাণ কৰিছিল। অসময়ত দাগ দি এটি কুকুৰাই নিশা সমাপ্তিৰ ঘোষণা কৰাৰ বাবে ৰজা নৰকাসুৰৰ দেৱী কামাখ্যাক বিয়া কৰোৱাৰ ইচ্ছা পূৰণ নহ'ল যদিও নৰকাসুৰে নিৰ্মাণ কৰা এই পথটি থাকি গ'ল আজিও, যাক কোৱা হয় মেখেলা যোৱা পথ বুলি। ঠিক কোনখিনি সময়ত নৰকাসুৰে কামৰূপ ৰাজ্য শাসন কৰিছিল, এই প্ৰসংগত প্ৰমাণিত তথ্যৰ অভাৱ যদিও প্ৰায় ৫,০০০ বছৰীয়া মহাভাৰতত বৰ্ণিত অনুযায়ী নৰকাসুৰৰ পুত্ৰ তথা তদানীন্তন কামৰূপৰ ৰজা ভগদত্তই কৌৰৱৰ হৈ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰি গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত নৰকাসুৰ পাহাৰেও যেন নৰকাসুৰৰ অস্তিত্ব প্ৰমাণ কৰিব বিচাৰে। ইয়াৰ পৰৱৰ্তী প্ৰায় ৭ম শতিকালৈ কামাখ্যা মন্দিৰৰ কোনো বৰ্ণনা ইতিহাসত পাবলৈ নাই। আনকি চীনা পৰিব্ৰাজক হিউ এন চাঙৰ বৰ্ণনাটো কামাখ্যা মন্দিৰৰ বিষয়ে লিখা দেখিবলৈ পোৱা নাযায়। কিন্তু ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈকে সেই সময়ৰ কামৰূপ ৰাজ্য শাসন কৰা ম্লেছ বংশৰ ৰজাসকলৰ দিনত খোদিত কিছু শিলালিপিত প্ৰথমবাৰৰ বাবে কামাখ্যা মন্দিৰৰ বৰ্ণনা পোৱা যায়। এতিয়াৰ তেজপুৰত ৰাজধানী পাতি শাসনভাৰ চলোৱা ম্লেছ বংশই প্ৰথমবাৰৰ বাবে ৰাজকীয় পৃষ্ঠপোষকতা কামাখ্যা মন্দিৰলৈ আগবঢ়োৱা বুলি তথ্য পোৱা যায়। অৰ্থাৎ পুৰণি লোককথাৰ পিছত ১৬০০ বছৰ আগতেও যে কামাখ্যা মন্দিৰ আছিল, এই কথা প্ৰথমবাৰৰ বাবে ইতিহাসত প্ৰমাণ পোৱা যায়। ম্লেছ বংশৰ পিছতে ৯০০ খ্ৰীষ্টাব্দৰ পৰা ১১০০ খ্ৰীষ্টাব্দলৈকে কামৰূপ ৰাজ্য শাসন কৰা পাল বংশৰ ৰজাসকলেও কামাখ্যা মন্দিৰলৈ ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়োৱাৰ তথ্য পোৱা যায়। হিন্দুত্ববাদৰ এক শক্তিশালী প্ৰভাৱ শক্তিতন্ত্ৰত বিশ্বাসী এই ৰাজবংশসমূহৰ শাসনৰ সময়ত কামাখ্যা মন্দিৰৰ অস্তিত্ব ঐতিহাসিকভাৱে স্থাপিত হয়। তান্ত্ৰিকতাবাদত বিশ্বাসী পাল ৰজা ইন্দ্ৰপাল আৰু ধৰ্মপালৰ দিনত অৰ্থাৎ ১০ম শতিকাত কালিকা পুৰাণত কামাখ্যা মন্দিৰৰ কথা প্ৰকাশ হোৱাৰ পিছতে কামাখ্যা মন্দিৰ তান্ত্ৰিকতাবাদত বিশ্বাসীসকলৰ বাবে এক উল্লেখযোগ্য স্থান হৈ পৰে। পাল বংশৰ পতনৰ পিছতো ১৪৯৮ খ্ৰীষ্টাব্দলৈ কামৰূপৰ কামাখ্যা মন্দিৰ সুন্দৰভাৱে বৰ্তি থকাৰ তথ্য ইতিহাসত পোৱা যায়। কিন্তু ১৪৯৮ খ্ৰীষ্টাব্দত সেই সময়ৰ বংগৰ শাসক হুছেইন শ্বাহে কমতাপুৰ ৰাজ্য আক্ৰমণ কৰাৰ সময়তে কামৰূপৰ কামাখ্যা মন্দিৰ ধ্বংসস্তূপত পৰিণত কৰোৱাইছিল। পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত কামৰূপত কোচ বংশৰ শক্তিশালী উত্থান হয়। ১৫১৫ খ্ৰীষ্টাব্দৰ পৰা ১৫৪০ খ্ৰীষ্টাব্দলৈ কামৰূপ শাসন কৰা কোচ বংশৰ প্ৰতিষ্ঠাপক ৰজা মহাৰাজ বিশ্বসিংহই হঠাৎ এদিন বিধ্বস্ত ৰূপত পৰি থকা কামাখ্যা মন্দিৰ প্ৰত্যক্ষ কৰে আৰু সম্পূৰ্ণ ৰাজকীয় পৃষ্ঠপোষকতাৰে মন্দিৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও তেখেতে ইহলীলা সম্বৰণ কৰাত তেওঁৰ পুত্ৰ সুশাসক মহাৰাজ নৰনাৰায়ণৰ দিনতহে অৰ্থাৎ ১৫৬৫ খ্ৰীষ্টাব্দত মন্দিৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়।
বিভিন্ন শিলালিপি আৰু কিছু ঐতিহাসিক সমলে কয় যে মহাৰাজ নৰনাৰায়ণৰ ভাতৃ তথা সেনাপতি বীৰ চিলাৰায়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত মন্দিৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল। ঐতিহাসিকভাৱে পোৱা তথ্য অনুসৰি ধ্বংসস্তূপত পৰিণত হোৱা পুৰণি শিলাখণ্ডসমূহ ব্যৱহাৰ কৰিয়েই বীৰ চিলাৰায়ে মন্দিৰটো পুনৰ নিৰ্মাণ কৰোৱাইছিল। সেই পুৰণি শিলাখণ্ড ব্যৱহাৰ কৰিয়েই মন্দিৰৰ মূধস্তু নিৰ্মাণ কৰিব বিচাৰিছিল যদিও দুবাৰকৈ বিফল হোৱাৰ পিছত সেই সময়ৰ স্থাপত্য কলা অনুসৰি পোৰামাটিৰ ইটাৰে মন্দিৰৰ মূধস্থ নিৰ্মাণ কৰোৱাইছিল। গৰ্ভগৃহৰ সন্মুখৰ কালান্ত নামৰ ভাগটোৰ অন্তৰ্বেৰৰ শিলত খোদিত কৰা মহাৰাজ নৰনাৰায়ণৰ মূৰ্তি এতিয়াও তাত দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত কামৰূপৰ ৰাজনৈতিক পৰিস্থিতিৰ পৰিৱৰ্তন হয় আৰু 1658 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই কোচসকলৰ পৰা কামৰূপ অধিকাৰ কৰি লয় আৰু 1681 খ্ৰীষ্টাব্দৰ ইটাখুলি যুদ্ধৰ পিছত কামাখ্যা মন্দিৰৰ ওপৰতো সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত কৰে আহোমসকলে। শাক্তপন্থী আহোম স্বৰ্গদেউসকলেও কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ আৰু নৱীকৰণ কৰিছিল যদিও কোচ ৰজাৰ দিনত কৰা কাৰুকাৰ্যসমূহ সম্পূৰ্ণৰূপে সংৰক্ষণ কৰি ৰাখিছিল। কামাখ্যা মন্দিৰৰ নাট মন্দিৰ নামৰ এই প্ৰথম ভাগটোত সোমাই অকণমান মন কৰিলেই গম পোৱা যায় যে আহোমসকলৰ ৰংঘৰৰ আৰ্হিত নিৰ্মিত এয়া এক বিশেষ স্থাপত্যশৈলী। এইটো ভাগৰ অন্তৰ্বেৰত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1759 খ্ৰীষ্টাব্দত খোদিত কৰা লিপি আৰু স্বৰ্গদেউ গৌৰীনাথ সিংহই 1782 খ্ৰীষ্টাব্দত খোদিত কৰা শিলালিপি এতিয়াও দেখিবলৈ পোৱা যায়। ভালদৰে মন কৰিলে দেখিব যে গোটেই মন্দিৰটো মুঠ 4টা ভাগত বিভক্ত। সুন্দৰ মূধচেৰে সেয়া কামাখ্যা মন্দিৰৰ মূল উপাসনাস্থলী গৰ্ভগৃহ। গৰ্ভগৃহৰ গাতে লাগি থকা বৰ্গ আকৃতিৰ এই ভাগটোক কোৱা হয় কালান্ত। কালান্তৰ গাতে লাগি থকা সুন্দৰ 5টা গম্বুজেৰে আয়তাকাৰৰ এই ভাগটোক কোৱা হয় পঞ্চৰত্ন। পঞ্চৰত্ন আৰু কালান্ত এই দুয়োটা ভাগ পুনৰ নিৰ্মাণ কৰি নৱীকৰণ কৰোৱাইছিল কোচ ৰজা মহাৰাজ নৰনাৰায়ণে। কামাখ্যা মন্দিৰত সোমাই প্ৰথমতে পোৱা ৰংঘৰৰ আৰ্হিৰ এই ভাগটোক কোৱা হয় নাট মন্দিৰ। 1759 খ্ৰীষ্টাব্দৰ পৰা 1782 খ্ৰীষ্টাব্দৰ ভিতৰত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত এই নাট মন্দিৰ নিৰ্মিত হোৱা বুলি তথ্য পোৱা যায়। মন্দিৰ পুনৰ নিৰ্মাণ কৰা নৱীকৰণ কৰাৰ বিভিন্ন তথ্য পোৱা যায়, কিন্তু প্ৰকৃততে দেৱী কামাখ্যা মাৰ মন্দিৰ কোনে কেতিয়া নিৰ্মাণ কৰিছিল এই প্ৰসংগত কোনো প্ৰমাণিত তথ্য নাই, অন্ততঃ আজিৰ তাৰিখলৈ নাই। আমি নাজানো নীলাচল পাহাৰৰ বুকুতে মন্দিৰ কোনো ৰজা মহাৰজাই নিৰ্মাণ কৰোৱাইছিল নে অতি শক্তিধৰ কোনো সাধাৰণ মানুহে নিৰ্মাণ কৰিছিল, নে প্ৰচলিত লোকবিশ্বাসে কোৱাৰ দৰে স্বয়ং দেৱাদিদেৱ মহাদেৱৰ নিৰ্দেশত দেৱস্থাপত্যবিদ বিশ্বকৰ্মা দেৱে নিৰ্মাণ কৰিছিল। যিয়ে নিৰ্মাণ নকৰক, লক্ষ লক্ষ লোকৰ আস্থা আৰু ভক্তিৰ স্থল দেৱী কামাখ্যা মাৰ মন্দিৰ যেন সকলোকে সাহস দিয়ে, জীয়াই থকাৰ প্ৰেৰণা দিয়ে, সফলতাৰ বাবে প্ৰয়োজনীয় শক্তি দিয়ে। তাৰে আশাৰে আপোনালোক সকলোৰে সুখ শান্তি আৰু আনন্দময় এক জীৱনৰ কামনাৰে মই মৃণাল কুমাৰ নাথে এই তথ্যচিত্ৰ ইমানতে সামৰণি মাৰিছোঁ।